কি হ'ল কান্দি চাচি ৰ মই ছাৰক মাতিছো ৰ ছাৰ ছাৰ ৰোগীটো কান্দিছে ছাৰ তোমাৰ ৰোগীটো দেখোন ৰিলিজ দিছিলোঁ আজি তোৰ কান্দিছে আহকচোন ছাৰ কিয় কান্দি আছো তুমি তোমাকতো আজি ৰিলিজ দিছো কিয় নাযাও তুমি তোমাক সেইখন গাড়ী এক্সিডেণ্ট হ'ব বুলি কোনে ক'লে আকৌ আহিম বুলি সেইখন গাড়ীৰ পিছত লিখা আছে আকৌ আহিম বুলি চব গাড়ীৰ পিছতে লিখা থাকে সেই বুলি তোমাক আকৌ এক্সিডেণ্ট কৰিব নেকি এইবিলাক অন্ধবিশ্বাস সেইবিলাক ভাবি থাকিবা আৰু মই যিখিনি ঔষধ দিছোঁ সেইখিনি দৰৱ খাবা খাই কিনে ভাল হৈ যাবা তুমি এইবিলাক চিন্তা কৰি মাথাটো নষ্ট কৰি নাথাকিবা তুমি ভাল হৈ যাবাতো চিন্তা কৰিব নালাগে ভালকৈ লৈ যাবা ঘৰত আৰু ঔষধখিনি খুৱাই দিবা হ'ব ছাৰ কোনোবা ৰোগী আছিলে বাইদেউ এইখিনি লৈ ৰোগীটো তোমাৰ কাষতে দেচোন কোৱা তোমাৰ কি প্ৰব্লেম স্যার মোৰ প্রবলেম বহুতেই কেনে ঠাং দোকানত বিষ দোকান রাজা পেটটো ধুয়েনি মাথাটো ধুয়েনি শরীরটোর বিষ হাত ভরিগুলা টানা টানি আর গোটায় ভরিটো গোটায় খেলে থাকে গোটায় বিষ মস্ত খেলি থাকে আচ্ছা এনে হস্পিটাল গিলা ক্লিয়ার আছে না তারপর সব ক্লিয়ার আছে ওই ক্লিয়ার আছে মাঝে মাঝে ব্রেক মারি বহুত ডেঞ্জাৰ হৈছে না মানে লেট্ৰিন কেনেকুৱা লেট্ৰিন স্যার আগতে শিষ্পাতর আছিল এতিয়া মোদী দিয়া এটা শিক্ষা দিলে মাথাত লাগে এইটো কথা কোৱা নাই তোমাক মই মোদী দিয়া সেইটো লেট্ৰিনৰ কথা নহয় তোমাৰ এই ধৰা তোমাৰ শৌচটো কেনেকুৱা পাইছা না তুমি যিটো শৌচ আমি মহিলা বুলি কওঁ মহিলাটো কেনেকুৱা আর মহিলা তোমার শোয়া নাই নচকে তুমি লেট্ৰিন কৰি আহা নেকি এতিয়া মই লেট্ৰিন মিলে কৈছে আপুনি মই এতিয়া লেট্ৰিন কৈছোঁ মোদী চৰকাৰে এটা দিছে আগতে শিষ্পাতর আছিল আচ্ছা আচ্ছা ঠিক আছে মই চাই আছোঁ আইপিএস ডক্টৰৰ কথাটো নিচাটো নাম্বাগে ল'বা লক্ষিদক স্যার এখন মুখ নাকি লোহা নাই কিন্তু পেটত স্যার লোহা বিচৰাই নৰবা তোমাৰ কি হৈছে এইটো প্ৰব্লেমটো গম পাম না একেবাৰে গৰুবিলাকে যেনেকে ঘৰ ঘৰে থাকে এনেকুৱা শব্দ হৈছিল না তোমাৰ গম নাপাওঁ না চলি আছে নেকি চকু কেইটা চাওঁ চব তুমি কিবা খাৱা নেকি স্যার এনা খাওয়া লাগাকে নাখাও কেতিয়াবা পাতলা পাতলি যাওঁ মাজে মাজে গম নাপাওঁ হাততো কিবা স্প্ৰিং থাকে নেকি নহয় চাইছো তোমাৰ যি চামৰা ঘৰত কিয় ৰাখ দুগুণ এই চামৰাত বেজি মাৰিলে বেজিয়ে বেন লাগব বেজি যদি মাৰবা নোৱাৰা তোমাক এই টেবলেট মই কেইটামান লিখি দিম তোমাক টেবলেট কেইটা তুমি খাবা 1 নম্বৰ টেবলেটটো তুমি এই টেবলেটটো 1 নম্বৰটো এতে আমাৰ এতে নাপাবা এইটো টেবলেট তুমি এটা কাম কৰবা ৰাতি টোপনি যোৱাৰ পিছত এটা খাবা টোপনি যোৱাৰ পিছত খাব লাগিব এইটো টোপনি যোৱাৰ পিছত আৰু এই 2 নম্বৰ টেবলেটটো তুমি টোপনিৰ পৰা সাৰি পোৱাৰ আগত খাব লাগিব এইকেইটা বস্তু তুমি খাব লাগিব আৰু যদি তুমি দুটামান বস্তু আনবা পাৰা এইকেইটা মিক্স কৰি খাব পাৰা তেতিয়াহ'লে কথা নাছিল আৰু স্যার এটা প্ৰব্লেম কি প্ৰব্লেম খাব লগা নাজানো খাব লগা এনে নাখায় নেকি খাই উঠিলে নালাগে খাই উঠি ভোক নালাগে এইটো তুমি এটা কাম কৰবা এই পানীৰ তলত পকা চাপৰা দি আছে পানী তলে পকা চাপৰা দেখছি না দেখা পাইছোঁ নেকি স্যার না পানীৰ তলত পকা চাপৰা আনি কিনে পানীৰ তলত পকা চাপৰাৰ লগত জহৰ কামি এৰা বান্ধি যাব লাগিব জহৰ কামি চাৰে তো ক'ত পাম জহৰ কামি এৰা পাবা তুমি জহ মিস্ত্ৰী আনবা আৰু জহৰ কামি এৰা বেছি পাবা ঠিক আছে তোমাক মই এই কথা ঔষধ দি দিওঁ স্যার মোৰ মাজে মাজে বমি বমি ভাবায় বমি এইটো তোমাৰ তেতিয়াহ'লে বমি টেবলেট এটা লিখি দিছোঁ
বেলেগতো প্ৰব্লেম নাই আৰু বেলেগৰ প্ৰব্লেম নাই বতা শৰীৰটো কৰোৱে লোৱা না আমি বতা যন্ত্ৰ চন্ত্ৰ মাৰি চালা এটা সম্মুখে দিব চালা বিহৰ কাৰণে তোমাক মই এইটো দিলোঁ এটা আশা নহয় কি কৰিম তাৰ এইটো য'ত বিহে তাতে কি বুলি কয় বিয়া কৰছি নে বিয়া পাতাতে পাতা নাছিলো চাৱাতে চাই আছিলো এবাৰ পাতিম বুলি ভাবিছিলো ছাৰ এইটো তাৰমানে বিহুৱা জেগাবিলাকত লগাই দিবা এতিয়া কথা নাই আৰু এইটো তোমাৰ আঁঠুৰ বিহ বুলি কৈছিলা নে কি ঠেঙৰ বিষ ভৰি ৰাজাৰ এইটো লগাবা আৰু তোমাৰ এখনি হ'লেই হ'ব য'ত মই আৰু সেইটো লাগিব নেকি মোক এই কিডনীৰ কাষত টানি মেলিব পাৰিলো তোমাৰ কিডনীৰো প্ৰব্লেম নেকি কোনোবাই চিলাইছিল হয় ফাটে দিছিল তাৰমানে মই ভাবিছোঁ সেইটো তাতে মাৰি থ'ব পাৰিম খেলা খেলা কৰি আপোনাৰ তাত আৰু ছাৰে চিলিখন লওক ঔষধকেইটা ক'ত পাম একেলগে সেইটো এইকেইটা ঔষধ তুমি মাৰ্ঘাট ফাৰ্মাচীত পাবা মাৰ্ঘাট ফাৰ্মাচীৰ পৰা লৈ যাবা লৈ যাই তুমি 15 দিন পিছত মোক খবৰ পাবা আহি কিনে মাৰ্ঘাট ফাৰ্মাচী পঢ়ায় ছাৰ মাৰ্ঘাট ফাৰ্মাচী তুমি চিনি নাপোৱা যাবাই বনাব এই যে আমাৰ আঠুবাগাৰ চক আছে অঁ অঁ আঠুবাগাৰ চকে যে ঘুমে কিনে লাভৰা চুপা বুলি কয় সেইখিনি এই লাভৰা চুপাত পাবা ঠিক আছে